हेलो एवरीवन কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল মোৰো ভাল কাৰণ আজি মই গৈ আছো ঘৰত আৰু এফালে ষ্টেচন পাই গলোহি আৰু ইয়াতে নতুন কৈ এখন কেফে খুলিছে ট্ৰেইনৰ ডবাতে তো আহিব লাগিব নেক্সট টাইম আজি হেনেকে সময় নহব আৰু এফালে আহি গলো আৰু আজি মই অকলে যাম লখিমপুৰলৈ মায়ে অলপ ভয়ও খাই আছে কিন্তু কি নসব এনেকে যাবই পাৰে ন সাহসটো মেইন তো এফালে মাধৱে থব আহিলে মই যেহেতু ফাৰ্স্ট টাইম নহয় মানে অকলে হেনেকে যোৱাই নহয় তো হি মোক উঠি আছে তুমি যে মোক এৰি যাবা কেনেকুৱা লাগিছে অকলে তো মই কলো মই একো লগা নাই তোমাৰ কেনেকুৱা লাগিছে তো কোৱা হি কব লওতে মই তাৰটো ক্যাপচাৰ নকৰিলো কাৰণ হি কৈছে অবভিয়াসলি বেয়া লাগিব ইস এনে আৰু তো এফালে ট্ৰেইন ষ্টাৰ্ট হৈ গল বাই বাই দিলো তো এফালে অভিলাষ দাই তাৰ লগৰটো পুৰা বাই বাই দিয়াত ব্যস্ত আৰু এফালে মোৰ জাগাত আহি গলো মোৰ আপাৰ বাৰ্থ হয় তো নিজৰ সিটত উঠি ললো একেবাৰে আৰু অকলে আহিবলে বৰ বেয়াও নাপাওঁ বৰ ভালো নাপাওঁ কাৰণ বেয়া এই কাৰণেই লাগে কাৰো লগত কথা পাতিবলৈ হেনেকে নাথাকে ন তো অচিনাকি থাকে আকৌ অচিনাকি লগত ঘপককে কথা পাতিবলৈও বেয়া লাগে আৰু এফালে সিটত উঠি ললো খাই বই লৈছো এফালে মটন লৈ আহিছিলো মাধৱে খুব ধুনীয়াকৈ বনাই দি পঠিয়াইছে তো খাই ললো একেবাৰে অকলে আহিছো কিন্তু কৰি থাকি তো খাই মই ধুনীয়াকৈ শুই থাকাই ভাল নহয় নে তো খাই ললো আৰু এফালে এতিয়া শুম বুলি ভাবিছিলোহে কিন্তু কি হল দেখাইছো শুনক ভালকে মন দি আন্ধাৰ মুন্ধাৰকে কি শুনালো আপোনালোকে নিশ্চয় গম পাইছে নহয় নাকৰ আৱাজ মই সবতকে বেয়া পোৱা শব্দই এটো নাকৰ আৱাজত মই গোটেই জাৰ্নিটোতে শুব নোৱাৰিলো হার পাই আহি লখিমপুৰ পাই গলোহি আৰু এফালে আমাৰ লখিমপুৰ ষ্টেচন আৰু বাহিৰতে এইবোৰ বেটাৰী ৰিক্সা ৰখি থাকে এখন ললো আৰু ধুনীয়াকৈ আহি ঘৰ পাই গলোহি আমাৰ চেঙে মোক আদৰিলে চেঙে মানে যিমানে যি নহওক ঘৰৰ মানুহখিনি চিনি পাবই আৰু তো আহি পায়ে ফ্ৰেছ হৈ পিনি মায়ে একাপ চাহ বনাই দিলে আৰু মই আহিম বুলি লাৰু পিঠা সব বনাই থৈছে আৰু আহিয়ে পিঠা লাৰু উলিয়াই দিছে ধুনীয়াকৈ খাইছো আৰু দুইজনীয়ে সেইকণ সময়তে বহুতখিনি কথা পাতিয়ে পেলালো তো আৰু মায়ে মোক মানে সুধি আছে নাকফুলিটো চেঞ্জ কৰাৰ কথা কেতিয়া বনালো মোৰ হুনৰটো হেৰালো তাৰপিছত এইটো পিন্ধি আছে এতিয়া আৰু হেয়াকে কৈ আছো কেনেকৈ কি হেৰালে তো বহুত কথা পাতি মেলি চাহ খাই বই এতিয়া শুবলৈ যাওঁ আৰু কাৰণ ৰাতিটো মোক শুৱাই নহ'লে এতিয়া অলপ সময় শুই ৰেষ্ট লওঁ আকৌ বেলেগ এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছো তাৰ বাবে চাই থাকিব হা বাই